ভক্তি ধৰ্মৰ প্ৰচাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে নামঘৰ সত্ৰসমূহ প্ৰতিষ্ঠা কৰিছিল আৰু তাৰ ভিতৰত মইনাপুৰীয়া নামঘৰ অন্যতম। নমস্কাৰ, আপোনালোক সকলোকে মোৰ আজি অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ ঘৰৰ নিচেই ওচৰতে হয় যোৰহাটস্থিত মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে ভক্তি ধৰ্মৰ প্ৰচাৰ কৰা ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপুৰীয়া নামঘৰ। আৰু কালি যিহেতু দেওবাৰ আছিল, সেইবাবে আমি গ'লোঁ মইনাপুৰীয়া নামঘৰলৈ বুলি। আৰু এয়া দেখিছেই, আমি গেটৰ তলেদি সোমাই আহিছোঁ নামঘৰলৈ বুলি। আৰু ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।